এখন যদি দেখাত লাগি আছে খৰচ কিন্তু এখন আংটি দা তো যিদৰে আমি কালি হোলী খেলিলোঁ তাৰে আমি অলপমান পইচা হেৰি কৰিছিলোঁ গোটেইমাখান লগৰ চলি পিনে তো সেই পইচাই দি আমি এটা খানা খাম তো এই খানাটো হ'ল আজি চলি বহুত আছে অকণমান অহা নাই কোনো তো আহিলি চলিমান আহি আছে বাৰু চলি চাই থাকোঁ তো এইখিনি ময়ে মেইন এতিয়া তো গাইজ আমাৰ এতিয়া বহুখিনি হৈ গৈছে আৰু আমি আমাৰ সেই আগৰ কামখিনি দেখা নহ'ল আৰু আলু পিঁয়াজ এলাখন কাটা হৈ গৈছে আৰু এইফালে আমাৰ দাদা আমাৰ দাদে বিখ্যাত ৰান্ধনি আৰু এইফালে আছে আমাৰ চচিক চালু ভাড়ে আছে আৰু এইফালে আমাৰ আছে দাদাসকল আমাৰ দিগদা আৰু এইফালে আছে আমাৰ ৰকল আৰু মাংসটো আপোনালোক দেখুৱাইছোঁ আগতে তেজাল খাই আৰু এইজনে সেইজন ব্যক্তি ৰাইজ কালি আমাৰ অলপমান ধেমালি হৈছে আজি আমি সেই দেৱালী খেলিছিলোঁ পুৰা পইচা দিটা ৰাতি তো গাইজ আমাৰ কেণ্ডিডেট বিলাক আহি আছে পুৰা ফুল হৈ যাব অলপ দেৰিকে আমাৰ দাদা একেবাৰে দাড়ি চাৰি কাটি শিকিছে খানাটো কিয় লৈ হ'ল খানাটো আমাৰ হোলীক লৈ আহিছে আমি কালি তাৰমানে হোলী খেলিছিলোঁ আমাৰ হোলী খেদা বুলিয়ে ক'লোঁ এতিয়া মানে আগৰ দিনত সেইটো নাই আগতে ধৰি লওক দুনীয়াৰ মানুহ আছিল এতিয়া আপোনাক দেখা পাইছে মানুহ নাইয়ে আমি ইমান ফুৰি আহিছোঁ ইমান জেগা ফুৰি আহিছোঁ মাটি বা কিবা কিবি ঘূৰিছোঁ মানুহ নাইয়ে ক'ব লগা হৈছে আমি গাইজ বিছনাৰ পৰা মানুহ আনি কিনে ক'ব লগা হৈছে আমাক ৰং দি বুলি তো এয়ে কি ক'ম দুখৰ দিন তথাপিও আমি খানা বগা ষষ্ঠী তিহু ষষ্ঠী কিন্তু এতিয়া আমাৰ ভাত চাত চব ৰেডি হৈ গৈছে আৰু এতিয়া উঠি আহা এইটো মাংস এতিয়া আমাৰ তাত যাব এতিয়া আমাৰ ইফালে তেল দা আছে আৰু এইফালে আমাৰ দাদা এইফালে তেল দিছে দেখে একবাৰ এই তেল ঢালিছে কেনেকৈ তেল ঢালিছে আধা লিটাৰ তেল ঢালি দিছে দেখাত 200 আনা সেইটো ইৰিট কৰি দিম সেইটো গেল আৰু এইবাৰ আমাৰ কি হ'ব এইফালে দেখে দা চব তাতে যাব আমাৰ ৰেচিপিটো দেখি দিব আমাৰ তাতে ৰেচিপি বনাব এতিয়া আঞ্জাখনৰ নাম কি হ'ব আঞ্জা চিৰিলেকে খাই না মাংস এতিয়া আমাৰ এতিয়া জুইটো দেখে না এই জুইটো এনেকুৱা আহিছে আৰু তো গাইজ আপোনালোকে জানে যে আপোনালোকৰ ঘৰত যদি কোনোবাই যদি মছলা পিছপা আছে তেনেহ'লে এয়া আছে তো মছলাটো পিচি ল'ব মানে পিছপা নাই দোকানৰ পৰা কিনে 5 টকাকৈ আমি 2 পেকেট আনিছোঁ 10 কেজি মাংস সেয়ে অলপ বেছি হ'ল নেকি নাই বেকিং পেপাৰ এইটো বেলেগ বস্তু আমাৰ এতিয়া আমি চব ইডিট কৰি দিওঁ ইয়াতে আপোনালোকে যি বস্তুবিলাক দেখা আছে চব ইডিট কৰা আছে দাদা এইফালে এই যে টমাটো আছে টমাটোটো মানে এক্সট্ৰা কৰি আছে এখন যদি দেখাত লাগি আছে খৰচ কিন্তু এখন আংটি দা এখন যদি দেখাত লাগি আছে খৰচ কিন্তু এখন আংটি দা মাংস বহি দিছি মাংস চব মিক্স আছে ইয়াতে দাদা কিবা এটা কৈ দা খানাত আজি ছাগাল আছে পাঠা আছে আৰু হাঁহি আছে খানাত আজি ছাগাল আছে পাঠা আছে আৰু হাঁহি আছে ছাগালো আছে হাঁহিও আছে চব আছে পাঠাও আছে আঞ্জা এখনি হৈছে কিন্তু এতিয়ালৈকে খৰি হোৱা নাই খৰি ইয়াতে আছে তো এই খৰি তো লাগে যা তো গাছ এতিয়া আমাৰ আঞ্জা উতলি আছে ভাত আছে আৰু এটা ভাত আছে আৰু তাতে সৰু আলু ভাজা আছে আমাৰ থৈ দিয়া হৈছে তো দেখি আছো একদম ৰান্ধা চান্ধা হোৱাৰ পাছত একদম পুৰা যিটো আমি দিম আৰু গাইজ আমি ফাইনেলি বহি গলো এইফালে আমাৰ আৰু এইফালে আছে আমাৰ মন্টুদা আৰম্ভ কৰো আৰু
গাইজ আমাৰ এতিয়া মাংস পৰি গৈছে এই মাংসৰ পিচ মাছটো কেনে আছে মাংসৰ পিচ আৰু গাইজ এই এটা বস্তু এই আকাশত মই এটা কাৰণে বহু এই মাংস দে ই আৰে ই ভাল নহয় এই ই ভাল ই নীলাকে এই গেল আৰু বোলে গেল আৰু এয়া গাইজ নাই আর অবস্থা খাইলো ধুই দেখছি না হারাও এ হারা নাই এ সকে ই সব সব কেনা হারা এ হারাও সব আর সে সবক সবক এ সবে সবে নি রাইক খাওয়া দিছি আপনি साले को बम से उड़ा दूंगा ये মনটো খাজি পুৰা খাজি মন্টু মন্টু কিবা খাইছি নাকি দেও দেও ভালে করছে জি করছে পা মোকলে নি দেখা নাই यार आज की मजदूरी यहीं खत्म करते हैं তো গাইস এতিয়া আমাৰ পুৰা ভাত চাত খোৱা হৈ গ'ল তো ভিডিঅ'টো চাব পুৰা লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম